গুড মৰ্ণিং গাইজ। কি হ'ল, আজি পুৱাই টোপনিৰ পৰা উঠিয়ে এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। যোৱাকালি আমাৰ যে ব্ৰইলাৰবিলাক আছে, অলপ চৰ্দিৰ ভাৱ দেখিলোঁ। অলপ কেইটামানৰ চৰ্দি পৰিছে, আৰু চৰ্দি হ'লে কি লক্ষণ? চৰ্দি হ'লে আপোনাৰ দানাবিলাক নাখাব, পানী নাখাব। চৰ্দিটো আঁতৰ কৰিবলৈ এতিয়া আমি এটা মেডিচিন দি আছোঁ, স্প্ৰে কৰি আছোঁ। গাইজ, এতিয়া আমি স্প্ৰে কৰিম। স্প্ৰে কৰা মেডিচিনটো হ'ল ষ্ট্ৰেছ নীল। এইটো মেডিচিন বেলি উঠাৰ আগতে এইটো মেডিচিন দি স্প্ৰে কৰিব লাগে ব্ৰইলাৰ পোৱালিবিলাকক। ষ্ট্ৰেছ নীল বুলি আছে।
So guys, finally spray হৈ গ'ল। এতিয়া পৰ্দাবিলাক উঠাব লাগিব 10 মিনিটৰ ভিতৰত।